অলপ সেপাৰেটলি ভিতৰত তুলি থওঁ, পকেটত থ'ব লাগে। कंट्रोल कंट्रोल उदय বিধায়ক শারমান আলী আহমেদে নির্বাচনের আগত পাগলা বাজাৰত যায় বদনামি কৰি আছে। আপোনালোকে ভিডিঅ'টো চাওক, দেখিলেই গম পাব। চিকিৎসাতে এখন পারুম না ৩,০০০ টাকা দিলাম ইলেকশন বাইন মারছে হালাই কি হাত ফেল করবে বিধায়ক শারমান আলী আহমেদ ডাঙৰীয়া, আপুনি এজন দৰিদ্ৰ মানুহক ৩,০০০ টকা দিছে, ভাল হৈছে, কিন্তু ৩,০০০ টকা দিলেই এই মানুহজনৰ চিকিৎসা হ'ব নেকি? আপুনি ৩,০০০ টকা দিছে, মই ভাল পাইছোঁ, কিন্তু আপুনি চিকিৎসা কৰিব নোৱাৰে কিয়? শোনার পরে 2 মাস পরে তখন যদি আমার সাথে কেউ যোগাযোগ করে বদলাই হোক বা কেউ হোক, আর ইনশাল্লাহ কমপ্লিট ট্রিটমেন্টের ব্যবস্থা নেব। ভালো হয়ে যা, এখনো সময় আছে। মিছিল মাইরা দিমু ওর মুখে আমি মুইতা দিমু, ওর মুখে আমি মুইতা দিমু। বাগবাৰৰ বিধায়ক শারমান আলী আহমেদ ডাঙৰীয়াৰ বদনামি চাওক। ৩,০০০ টকা দিছে এজন দৰিদ্ৰ মানুহক, আৰু কৈ আছে ইলেকশ্যনৰ 2 মাহ পিছত মোৰ লগত যদি কোনোবাই যোগাযোগ কৰে তেনেহ'লে মই আপোনাৰ সকলো ট্ৰিটমেণ্টৰ ব্যৱস্থা আৰু চিকিৎসাৰ ব্যৱস্থা কৰি দিম। ইলেকশ্যনত 2 মাহ পিছত যে এই মানুহজনৰ চিকিৎসা হ'ব তাৰ কি প্ৰমাণ আছে? আপুনি যদি নিৰ্বাচনত পৰাজিত হয়, এই মানুহজনৰ চিকিৎসা হ'বনে? বিধায়ক মহোদয় ডাঙৰীয়া, এই মানুহজনৰ চিকিৎসা হ'ব নেকি? আপুনি নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাব, আপুনি মানসিকভাৱে অসুস্থ হৈ পৰিব। আপুনি এই মানুহজনৰ চিকিৎসা কৰিব নেকি? আপুনি কিয় এনে মিছা প্ৰতিশ্ৰুতি দি থাকে? আপুনি পাৰিলে এতিয়া চিকিৎসা কৰি দিয়ক, নহ'লে এই মানুহজনক কৈ দিয়ক আপুনি চিকিৎসা হওক, মই আপোনাক এতিয়া সহায় কৰিব নোৱাৰিম, মোৰ ওচৰত সিমান কোৱালিটি নাই, মই এতিয়া চিকিৎসা কৰিব নোৱাৰিম। আপুনি কৈ আছে এই মানুহজনক ইলেকশ্যনৰ 2 মাহ পিছত চিকিৎসা কৰি দিম, কিন্তু এই কথাটো একদম ভুৱা। বিধায়ক শারমান আলী আহমেদে ইলেকশ্যনৰ 2 মাহ পিছত কেতিয়াও এই মানুহজনৰ খবৰ নলয়, চিকিৎসা কৰি নিদিয়ে। গতিকে সাৱধান হওক বিধায়ক শারমান আলী আহমেদ ডাঙৰীয়াৰ পৰা। এই মানুহজন অতি বন্ধ, এনেকুৱা বন্ধ কেতিয়াও দেখা নাই। এজন মানুহ অসুস্থ হৈ আছে, তাৰ যি সমস্যা হৈছে সেই সমস্যা মতে তাৰ কমপক্ষে